হেল্ল' বন্ধুসকল, জিএলপি টেকনিকেল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকৰ বাবে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ভিডিঅ' পাই থাকিবলৈ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক। আপোনালোকৰ ভোটাৰ আই কাৰ্ড নতুন ভোটাৰ আই কাৰ্ড অনলাইন কৰিলে, অনলাইন পিছত ভোটাৰ আই কাৰ্ড কেনেকৈ আপোনালোকে নেটৰ পৰা ডাউনলোড কৰিব সেইটো দেখাম আপোনালোকক। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক। তো আপোনালোকে এতিয়া কি কৰিব, গুগলত যাওক, যিকোনো এটা ব্ৰাউজাৰ এটা অপেন কৰি লওক। মই অপেন কৰি লৈছোঁ। কৰাৰ পিছত ইয়াতে লিখি দিয়ক NBSP লিখি দিয়ক, চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকৈ এটা পেজ খোল খাব। ফাৰ্ষ্টত চাওক NSB পৰ্টেল আছে, ইয়াতে মাৰি দিয়ক। মাৰি দিছোঁ মই। মাৰিছোঁ, চাওক এনেকৈ এটা পেজ খোল খালে ইয়াতে মাৰি দিয়ক। ফাৰ্ষ্টতে ডাউনলোড ইয়াতে মাৰি দিয়ক। আহি গ'লে এনেকৈ এটা পেজ, ইয়াতে ডু নট একাউণ্ট ইয়াতে মাৰি দিয়ক। ফাৰ্ষ্টটো ডু নট একাউণ্ট, ইয়াতে ফোন নম্বৰ মাৰি দিয়ক। যিকোনো এটা ফোন নম্বৰ মাৰি দিয়ক। আপোনাৰ যোনটো ৰেজিষ্টাৰ আছে সেইটো নম্বৰ মাৰি দিয়ক। ইয়াতে এইটো কেপচাৰটো ইয়াতে বহাই দিয়ক, এইটো কেপচাৰ। তাৰপিছত ইয়াতে চেণ্ড কৰি দিয়ক। চেণ্ড হৈ গ'ল। সেইটো OTP আছে, সেইটো OTP ইয়াতে বহাই দিয়ক। সেইটো OTP ইয়াতে বহাই দিয়ক। ভেৰিফাই কৰি দিয়ক। হৈ গ'ল ভেৰিফাই। ভেৰিফাইড ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনালোকে নতুন এটা পেজ খোল খাব। ইয়াতে কেপচাৰটো মাৰি দিয়ক। ID পাছৱৰ্ড মাৰি দিব। ইয়াতে IDটা মাৰি দিব, পাছৱৰ্ড মাৰি দিব আৰু কেপচাৰটো মাৰি দিব। মাৰি দিয়াৰ পিছত নিউ পেজ খোল খাব। তো বন্ধুসকল, এতিয়া কৰিব ফাৰ্ষ্টত যাওক, EP ডাউনলোড মাৰক। ফাৰ্ষ্টতে EP ডাউনলোড মাৰি দিয়ক। ইয়াতে আপোনালোকৰ ভোটাৰ লিষ্টত চাব EP নাম্বাৰ আছে, BYK এনেকুৱা এটা নাম্বাৰ আছে, সেইটো নাম্বাৰ মাৰি দিয়ক। মই মাৰি দিছোঁ, আপুনিও মাৰি দিয়ক। EP নাম্বাৰটা মাৰি দিয়ক আপোনালোকৰ। মই মাৰি আছোঁ। আপোনালোকে EP ID যোনটো ভোটাৰ আই কাৰ্ডৰ নাম্বাৰ থাকে ওপৰত BYK এনেকৈ লিখা থাকে, ইয়াতে আছাম মাৰি দিয়ক। ষ্টেট মাৰক, কোনটো ষ্টেটৰ পৰা হয় আপোনালোকে। তাৰপিছত আহি গ'ল, চব ডিটেইলছ আহি গ'ল। ইয়াতে মাৰি দিয়ক চেণ্ড বুলি। চেণ্ড মাৰিব, যোনটো আপোনাৰ ৰেজিষ্টাৰ আছিল ভোটাৰ আই কাৰ্ড নাম উঠাতে সেইটো মাৰি দিয়ক। মাৰি দিয়াৰ পিছত ইয়াতে আপোনালোকৰ OTPটা ভেৰিফাই কৰি দিয়ক। OTPটা ইয়াতে ছাবমিট কৰি দিয়ক। মোবাইলত ৰেজিষ্টাৰ মোবাইলত আপোনাৰ OTP দিছে এটা, OTPটা ইয়াতে ছাবমিট কৰি দিয়ক। ছাবমিট কৰি দিয়া নাই, ইয়াতে ভেৰিফাই বুলি লিখি দিয়ক। হৈ গ'ল ভেৰিফাই। এতিয়া এইটো কেপচাৰ ইয়াতে মাৰি দিয়ক ভাল কৰি। কেপচাৰটো মাৰি দিয়ক, এইটো কেপচাৰ ইয়াতে মাৰি দিয়ক ভাল কৰি। কেপচাৰটো মাৰি দিয়ক। মাৰি দিয়াৰ পাছত ডাউনলোড মাৰি দিয়ক। ডাউনলোড মাৰাৰ লগে লগে এতিয়া আপোনালোকৰ হৈ গ'ল ডাউনলোড। এতিয়া ডাউনলোড ইয়াতে হৈ গ'ল। ভোটাৰ আই কাৰ্ড ডাউনলোড হৈ গ'ল। এনেকৈ কৰি আপোনালোকৰ ভোটাৰ আই কাৰ্ড ডাউনলোড কৰা হয়। এতিয়া আপোনালোকে অ'পেন কৰিব পাৰে। চাওক, এয়া অ'পেন হৈ গ'ল। মই অ'পেন কৰিছোঁ, আপোনালোকে চাই লওক। এই যে এনেকুৱা অ'পেন হৈ গ'ল। এনেকুৱা কৰি আপোনালোকৰ ভোটাৰ আই কাৰ্ড ডাউনলোড কৰা হয়। বন্ধুসকল, কেনেকুৱা ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰি দিব আৰু কমেণ্ট কৰিব। থেংক ইউ ভিডিঅ' দেখাৰ কাৰণে।